নমস্কাৰ বন্ধুসকল অসম পুলিচত বাৰে বাৰে আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আপোনালোকৰ সুবিধাতে মই চেনেলটো খুলিছোঁ যদি মোৰ কুৱেশ্যনসমূহ চাই ভাল লাগে প্লিজ লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আহক বন্ধুসকল দেৰি নকৰি আজি কুৱেশ্যন কেইটালৈ আগবাঢ়োঁ আজিৰ প্ৰথম কুৱেশ্যন হৈছে অসমৰ প্ৰথম জ্ঞানপীঠ বিজয়ী কোন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম শিশু আলোচনীখনৰ নাম কি ল'ৰা বন্ধু প্ৰথম অসমীয়া অনাতাঁৰ নাট কি প্ৰথম অসমীয়া অনাতাঁৰ নাট হৈছে বিন বৈৰাগী অসমৰ সৰ্বপ্ৰথম মহিলা আলোচনীখনৰ নাম কি অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম হৈছে জেউতি অসমৰ মুঠ জিলা কেইখন অসমত বৰ্তমান মুঠ জিলা হৈছে 34খন অসমৰ পুৰণি নাম কি অসমৰ পুৰণি নাম হৈছে কামৰূপ অসমৰ মুঠ মহকুমা কেইটা অসমৰ মুঠ মহকুমা হৈছে 80টা অসমৰ মুঠ মাটিকালি কিমান 78,438 কিলোমিটাৰ স্কোৱাৰ প্ৰথম অসমীয়া বাতৰি কাকত কি প্ৰথম অসমীয়া বাতৰি কাকত হৈছে দৈনিক বাতৰি কাকত অসমীয়া ছপাপুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপাপুথিখনৰ নাম কি ধৰ্মপুস্তক বন্ধুসকল যদি কুৱেশ্যনকেইটা ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব কিয়নো জব ৰিলেটেড যিকোনো ভিডিঅ' আৰু ডেইলি 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম